Assam. Welcome to the business blog. আৰু আজি মই আছো জিনকাটা Bhakat M.V স্কুলত আৰু ইয়াত চলি আছে স্কুল গতিকে সকলোবিলাক বস্তু মই দেখাবলৈ চেষ্টা কৰিম গতিকে বলক আমি আজিৰ এই ভিডিওটো আৰম্ভ কৰোঁ ইয়াত চলি আছে স্কুল উইকৰ মানে অন্তিম দিন গতিকে অন্তিম দিনত বহুত প্ৰগ্ৰাম আছে ইয়াত গতিকে প্ৰগ্ৰামখিনি মই আপোনালোকক এটা এটাকৈ দেখুৱাবলৈ চেষ্টা কৰিম যদিও ভিডিঅ'খন বেছি ডাঙৰ নকৰিম তথাপি আশা কৰোঁ ভিডিঅ'খন চাই আপোনালোকৰ ভাল লাগিব যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াত চাই আছে আপোনালোকে ইয়াত ছাত্ৰ ছাত্ৰীসমূহৰ মাজত বৰ্তমান ভেষণ প্ৰতিযোগিতা চলি আছে ইয়াত চাবলৈ গৈছে সাধু তো অঙ্করি খেললেন না হ্যাঁ ঘনাপাড়া জানেন ঘনাপাড়া হ্যাঁ অল্প অল্প বেশি না ডক্টর হইলাম না বৈষ্ণবী কোথায় ফাগুন মাসে বিয়ে হল হালা নেই হয় প্রতি শব্দের অমঙ্গল পঞ্জিয়ে কয় আরো দেখিয়ে স্বামী স্ত্রী জেলখানায় বাস হারে হায় এই যে ফাগুন মাস Bhakat M.V স্কুল আৰু যদি মই আচলতে মানে আচল কথা ক'বলৈ যাওঁ তেনেহ'লে কিন্তু এইখন আচলতে স্কুল নহয় এইখন হ'ল এটা মন্দিৰ এটা মছজিদ এটা নামঘৰ আৰু এইখন স্কুলৰ পৰাই বহুত স্বনামধন্য ব্যক্তি পাছ আউট হৈ গৈছে আৰু তেনে ইজনৰ ব্যক্তি যদি সমল ব্যক্তি যদি মই উদাহৰণ দিবলৈ যাওঁ তেনেহ'লে মোৰ মুখত পোনপ্ৰথমে আহিব মৰমী ভকতৰ নাম মৰমী ভকত এজনী সুশিক্ষিত আৰু বৰ্তমান অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগত কাৰ্যৰত হৈ আছে গতিকে আপোনালোকে দেখিবলৈ পাইছে এইখন স্কুলতে এইখন বিদ্যালয়তে মৰমী ভকতৰ নিচিনা এজনী স্বনামধন্য ব্যক্তি ইয়াতেই যিখন প্ৰাথমিক শিক্ষা ইয়াৰ পৰাই কিন্তু লাভ কৰিছিল আজিৰ বিশেষ আকৰ্ষণ সেইখিনি হ'ল এখন নাটক যিখন নাটকৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ যিখন নাটকৰ নাম হ'ল ইয়াক চাবলৈ পাইছে মোৰ ওচৰত কৃষ্ণ আছে গতিকে কৃষ্ণই এইবাৰ হাই কৰি দিব আমাক হয় কৃষ্ণ হাই কৰি দিছে আৰু এনেকৈ এইখনৰ আজিৰ বিশেষ আকৰ্ষণ ইয়া আছে নাটক আৰু লগতে আপোনালোকে চাবলৈ পাইছে বাবু তুমি কি সাজিছা মহামন্ত্ৰী হয় এয়া মহামন্ত্ৰীক আপোনালোকে চাই আছে প্ৰহ্লাদ চৰিত্ৰৰ এখন নাটকত তেওঁ মহামন্ত্ৰী ৰোল কৰি আছে গতিকে মই সকলোবিলাক বস্তু দেখিবলৈ চেষ্টা কৰিম গতিকে সিহঁতক শুভেচ্ছা থাকিল আমাৰ বিজনেছ ব্লগৰ ধৰণৰ শুভেচ্ছা থাকিল তোমাৰ হৰি ভক্তিৰ পৰা এতিয়া আহি তোমাৰ ভগৱতীৰ পৰা এতিয়া ঘূৰি আহিব পাৰে চাবলৈ পাইছে ইয়াৰ অলপতে ভক্ত প্ৰহ্লাদ যিখন নাটক আছে সেইখন মঞ্চস্থ কৰিলে আৰু বৰ্তমান ষ্টুডেণ্ট আছে যিবোৰ ছাত্ৰ ছাত্ৰী আছে জিনকাটা Bhakat M.V স্কুলৰ সিহঁতেৰে ইয়াৰ পৰিকল্পনা ইয়াৰ খুব সুন্দৰ প্ৰচেষ্টা আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া কিন্তু তেনেধৰণৰ কোনো ব্যৱস্থা কৰা নাছিল তেতিয়া আমি কেৱল নাচিছিলোঁ গান গাইছিলোঁ আৰু এতিয়া কিন্তু এই যিখিনি নাটক লৈ আমাৰ এই জিনকাটা Bhakat M.V স্কুলখন উন্নত হৈছে এয়া খুব আদৰণীয় আৰু এয়া খুব সুন্দৰ পদক্ষেপ চ' আজিৰ এই ভিডিঅ'টো এইখিনি যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব ধন্যবাদ